হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। মই বৰ্ষাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মোৰ আজি থাম্বনেইলটো দেখিছেই নহয়, মোৰ ৰান্ধিবলৈ আজি একোৱেই নাই। কি ৰান্ধোঁ এয়া চবৰে হয় নহয়, প্ৰত্যেক গৃহিণীৰে হয় এনেকুৱা। যদি পাচলি থাকেও ঘৰত, ৰান্ধিবলৈ একোৱেই নাথাকে, কি ৰান্ধোঁ টেনশ্যনেই হৈ থাকে, নহয় জানো? আৰু কম পাচলি থাকিলেতো হৈয়েই গ'ল, একোৱেই নাই, কি ৰান্ধোঁ, নহয় জানো? গতিকে এতিয়া ঘৰততো কেতিয়াবা বেঙেনা এটা থাকি যায়, পটল দুটামান থাকি যায়, কুন্দুলি দুটামান ৰঙা পৰি থাকে ফ্ৰিজত। গতিকে তেনেকুৱাকৈনো আমি কি ৰান্ধিম? একোৱেই নাই লাগিব অবভিয়াছলি। গতিকে আমি তেনেকুৱাকৈ অলপমান পাচলি থাকি গ'লে আমি কি ৰান্ধিব পাৰোঁ বাৰু? কিমাননো মিক্স চব্জি খাব, লেবৰা ভাজি খাব, মিক্স কৰি চব মিলাই দিলোঁ, ভাজি দিলোঁ, মন নাযায় ন, আমনি লাগি যায়। গতিকে মই ভাবিলোঁ যে এনেকুৱা এটা ৰেচিপি বনাওঁ যি সুস্বাদু হয়, অলপ বেলেগ ধৰণৰ হয়, খায়ো ভাল লাগে, পৰিৱেশন কৰিও ভাল লাগে, নহয় জানো? গতিকে মই তেনেকুৱা এটা ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আহকচোন চাওঁ। আপোনালোকক কোৱা ধৰণে মোৰ ওচৰত পাচলিও মাত্ৰ এইকেইটাহে আছেগৈ। এয়া আছেগৈ কাচকল দুটা বাকী আছেগৈ কাচকল। তাকো অলপমান হালধিয়াই পৰিছে, এয়া চব পকি যোৱা নাই বাৰু, পকি গ'লে নাখাব দেই। এয়া অলপমান, তাৰপিছত আৰু কেপচিকাম এইটুকুৰাই আছেগৈ, বাচিছেগৈ। তাৰপিছত বন্ধাকবিও এই 4 ভাগৰ এভাগে আছে। তাৰপিছত গাজৰটো একেবাৰেতো টিকলা অকণমানি এটুকুৰাহে আছেগৈ। এইটুকুৰা মই অকণ বাকলি চাকলি গুচাই ধুনীয়াকৈ দিছোঁ। আৰু আদা নহৰুটো আছেই বাৰু। তাৰপিছত এইখিনি দিয়ে আমি মিলাই পিনে এখন ব্যঞ্জন বনাম। সেয়া হৈছে ভেজ কোফটা। আপোনালোকেও তেনেদৰে পাচলিবোৰ থাকি গ'লে মানে যিকোনো পাচলি আপোনালোকে যি থাকে অলপমান এটা দুটা যি থাকে, ফ্ৰিজততো তেনেকৈ শুকাই মেলি থাকে, এটা দুটা পৰি থাকে, পাচি থলেও থাকে, সেইবিলাক আপোনালোকে মিলাই মেলি ধুনীয়াকৈ ভেজ কোফটা বনাই পিনে ধুনীয়াকৈ আপোনালোকে খাব পাৰে। আহকচোন চাওঁ মই কেনেদৰে বনাওঁ। কাচকলকেইটা মই প্ৰথমতে চুচ গুচুৱাই ল'ম, এনেকৈ চুচখিনি এৰুৱাই ল'ম। বাকলিখিনি গোটেইখিনি কাটি নেপেলাওঁ, কাৰণ বাকলিখিনি কাচকলটো মই বইল কৰিম। কাচকলকেইটা বইল কৰি পেলাই বাকলিখিনিও কিবা এটা নহয় কিবা এটাতো বনাব পাৰি। তাকে আজি মই বাকলিখিনি আপোনালোকক এটা ধুনীয়া চাটনি বনাই দেখুৱাম। আপোনালোকে কোফটাও খাব পাৰিব কাচকলৰ লগতে, আপোনালোকে বাকলিখিনিও এটা সুন্দৰ চাটনিও খাব পাৰিব। মই তেনেকুৱাকৈ বনাম বুলি ভাবিছোঁ। এই চুচখিনিয়ে এৰুৱাই পেলাইছোঁ মই। তাৰপিছত আমি এনেকৈ টুকুৰা কৰি পেলাই সিজাকৈ বইল কৰি ল'ব লাগিব। এতিয়া আমি কোফটাকেইটা প্ৰস্তুত কৰি ল'ম। তাৰ কাৰণে লাগিব, এয়া আমি কাচকল বইল কৰি লৈছিলোঁ, এইখিনি 2টা কাচকল বইল। এয়া বাকলিটো আমি এৰুৱাই থৈ ল'ম, এনেদৰে থৈ ল'ম। বাকী কলখিনি লাগিব, বাকলিখিনিয়ে আপোনালোকক কৈছোঁ এটা চাটনি বনাম বুলি, এনেদৰে বাকলিখিনি গুচাই ল'ম। তাৰপিছত লাগিব আপোনালোকক, এয়া দেখিছে কেপচিকামখিনি কাটি লৈছোঁ, বন্ধাকবিটো মিহি মিহি কাটিলোঁ, বন্ধাকবি টুকুৰা। তাৰপিছত এয়া গাজৰ টুকুৰাটো দেখিছিলে নহয়, এয়া ৰুকি ল'লোঁ। জলকীয়া অলপমান সৰুকৈ কুটি লৈছোঁ, আপোনালোকে জ্বলা খালে দিব, নাখালে নালাগে দিব। আদা অকণমান লৈছোঁ আৰু নহৰু তেনেকৈ সৰুকৈ কুটি লৈছোঁ। তাৰপিছত আন্দাজমতে নিমখ দিব লাগিব, আৰু লাগিব লগত বেচন। আৰু কোফটাকেইটাত আমি হেৰি দিব লাগিব, আজৱাইন দিব লাগিব। আজৱাইন দি এইকেইটা কোফটাকেইটা প্ৰথম বনাই ল'ম। বাউলকেইটাত কাচকল কেইটুকুৰা লৈ লৈছোঁ এয়া। তাৰপিছত আমি ইয়াত কাটি ৰখা বন্ধাকবিখিনি মিলাই দিম। তাৰপিছত কেপচিকামখিনি দি দিম। তাৰপিছত এয়া গাজৰ দি দিছোঁ। কাটি ৰখা নহৰুখিনি, তাৰপিছত দি দিছোঁ আদাখিনি, জলকীয়া কেইটুকুৰো দি দিছোঁ। অলপমান আজৱাইন দি দিছোঁ। তাৰপিছত দিম আমি বেচনখিনি। বেচনটো আন্দাজটো চাই ল'ব আপোনালোকে কিমান লাগিব। কোফটাটো বনাবলৈ লাৰুটো হ'ব লাগিব কোফটাৰ। নিমখো দি দিছোঁ আন্দাজমতে। তাৰপিছত এইখিনি আমি গোটেইখিনি সানি পেলাম। ধুনীয়াকৈ হাতেৰে আপোনালোকে সানি পেলাব। বেচন আৰু দিব লাগিব অলপমান, জোখটো চাই ল'ব কিমানখিনি লাগে। অলপমান বেচন যোগ কৰি যাব। বেছি বেচন হ'লেও ভাল নালাগে, অকল বেচনৰে কোফটাৰ নিচিনা লাগিব। গতিকে ইয়াৰ লগত পাচলিখিনিৰ লগত মিলাই পিনি কিমানখিনি বেচন লাগে এটা আন্দাজত মঠিব বস্তুখিনি। ভালদৰে সান খোৱাৰ পিছত আপোনালোকে এনেদৰে হাতখন
তিয়াই ল'ব মই ধুই ল'ম বাৰু হাতখন আপোনাক দেখাইছোঁ এনেকৈ টাইটকৈ এনেকৈ কোফটাৰ আকাৰ দি দিব এইদৰে কোফটাৰ আকাৰ কৰি গোটেইকেইটা লাৰু তেনেদৰে সানি ল'ব ধুনীয়াকৈ এনেকৈ বনাই ল'ব লাৰুকেইটা কোফটাৰ আকাৰ কৰি এই কোফটাকেইটা মই বনাই ল'লোঁ এনেকৈ অভেল সাইজত ধুনীয়াকৈ এনেকৈ হাতেৰে পকাই ধুনীয়াকৈ এনেকৈ কৰি দিব মিহি হাতখন তিয়াই লৈ ভালদৰে বেছি ডাঙৰ নকৰিব মিডিয়াম সাইজ কৰিব কাৰণ আকৌ যেতিয়া কাৰিখিনিত আমি উতলাই দিম তেতিয়া অলপ ফুলি যাব সেইকাৰণে আপোনালোকে মিডিয়াম সাইজ কৰিব এনেদৰে এতিয়া আমি এইখিনি ফ্ৰাই কৰি ল'ম দো কেৰাহী এখনত তেল এয়া লৈ লৈছোঁ এতিয়া কোফটাকেইটা ফ্ৰাই কৰি ল'ম বেছি গৰম নকৰিব তেলখিনি মিডিয়াম হিটত ৰাখিব এনেকৈ কোফটাকেইটা দি যাম কেৰাহীখন সৰু গতিকে মই তিনিটাকৈ ভাজি লওঁ আৰু এটা দিব পাৰিম চাগে সাইডত দি দিওঁ এইখিনি ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে আপোনালোকে ফ্ৰাই কৰিব ধুনীয়াকৈ কোফটাকেইটা মই ফ্ৰাই কৰি ল'লোঁ দেখিছে গোল্ডেন ব্ৰাউন হৈ গৈছে ধুনীয়াকৈ ক্ৰিস্পি গোল্ডেন ব্ৰাউন হৈছে এনেদৰে ফ্ৰাই কৰি লৈছোঁ এতিয়া আমি কোফটাৰ গ্ৰেভিখন প্ৰস্তুত কৰোঁ গ্ৰেভিখিনি প্ৰস্তুত কৰিবলৈ আমাক লাগিব ডাঙৰ চাই বিলাহী এটা পিঁয়াজ লৈছোঁ 2টা তাৰপিছত নহৰু আদা লৈছোঁ তাৰপিছত নিমখ আৰু তেজপাত লং ইলাচি ডালচেনি তাৰপিছত মছলা লাগিব এই মছলাখিনি মই ৰংগোলী নিচিনাকৈ সজাই থৈ দিছোঁ ধুনীয়াকৈ কম যিমান পৰিমাণৰ লাগিব সিমান পৰিমাণৰ লৈছোঁ মই এয়া হালধি পাউডাৰ লাগিব 1 চামুচ তাৰপিছত ৰেড চিলি পাউডাৰ লাগিব 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ লাগিব 1 চামুচ ধনিয়া পাউডাৰ 1 চামুচ জিৰা পাউডাৰ 1 চামুচ আৰু গৰম মছলা 1 চামুচ আৰু লৈছোঁ জালুকৰ গুড়া আধা চামুচ আৰু আন্দাজমতে নিমখ ক'লো চাগে এইখিনি লাগিব গ্ৰেভিখিনি প্ৰস্তুত কৰিবলৈ এতিয়া মই গ্ৰেভিখন প্ৰস্তুত কৰোঁ ফ্ৰাইং পেন এখনত তেনেকৈ তেল অলপমান গৰম কৰি ল'ব গৰম কৰি এই বিলাহী আৰু পিঁয়াজ কাটি লৈছোঁ এইখিনি অলপমান ভাজি ল'ব ডাঙৰ টুকুৰা কৰি পেলাই আপোনালোকে ভাজি ল'ব এই বিলাহীখিনি ভাজি ল'লোঁ অলপমান আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হ'লেহে মিক্সিত পেষ্ট কৰিম আৰু তাৰ লগতে নহৰু আদাখিনিও লগতে পেষ্ট কৰি পেলাম কেৰাহীখনত এয়া তেল গৰম কৰি লৈছোঁ অলপমান বেছি তেল দিব নালাগে কম পৰিমাণৰ দিব তেলখিনি গৰম হোৱাৰ পিছত আপোনালোকে তেজপাত এখিলা দি দিব তাৰপিছত দিছোঁ 3টা ইলাচি ডালচেনি অকণমান আৰু 2টা লং এইকেইটাও দি দিছোঁ লগতে এতিয়া অকণমান ফ্ৰাই কৰি লওঁ ইয়াৰ ফ্লেভাৰটো ওলাই যোৱাকৈ তাৰপিছত আমি ইয়াত যিখিনি পিঁয়াজ বিলাহী ভাজিছিলোঁ আৰু নহৰু আদা দি যিখিনি গ্ৰেভি কৰি থৈছিলোঁ এইখিনি পেষ্ট কৰি দিছিলোঁ যিখিনি সেইখিনি ঢালি দিম ইয়াত তাৰপিছত আমি ইয়াত বাকী মছলাখিনি ঢালি দিম হালধি গুড়া লৈছিলোঁ 1 চামুচ কাশ্মীৰী চিলি পাউডাৰ 1 চামুচ ৰেড চিলি পাউডাৰ 1 চামুচ তাৰপিছত লৈছিলোঁ জালুকৰ গুড়া তাৰপিছত লৈছিলোঁ ধনিয়াৰ গুড়া আৰু লৈছিলোঁ জিৰা গুড়া আৰু গৰম মছলাখিনি আমি শেষত দিম এইখিনি ভালদৰে লৰাই থাকিম অকণমান সিজাই ল'ব লাগিব এইখিনি গ্ৰেভিখিনি 5 মিনিটমান ফ্ৰাই কৰাৰ পিছতে ভালকৈ ধুনীয়া গোন্ধ এটা ওলাইছে কৰাৰ পিছত আমি ইয়াত যিমানখিনি আপোনালোকক গ্ৰেভি লাগে তাৰ অনুপাতত পানী ঢালি দিব পানী দি দিব আপোনাক কিমানখিনি গ্ৰেভি লাগে চাব গেছটো তেতিয়া হাই কৰি দিব
ভাজি থাকোঁতে মিডিয়ামত ভাজিব, পিছত পানী দিওঁতে আপোনালোকে হাই কৰি দিব ফ্লেমটো। অলপমান গ্ৰেভি কৰি দিওঁ। গ্ৰেভি হৈ গৈছে, মই বেছি গ্ৰেভি নকৰোঁ। তাৰপিছত এই গ্ৰেভিখিনি জোখাৰে আমি নিমখ দিম। লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব। আৰু অলপমান এক চিকুটমান মই চেনিও দি দিছোঁ, টেষ্টটো অলপমান ভাল আহিব তেতিয়া। লৰাই থাকিব আপোনালোকে। উতল আহি থাকোঁতে আপোনালোকে, কাৰণ আমি পিঁয়াজ আৰু বিলাহী ভাজিয়ে থৈছোঁ, গতিকে বেছি নুতলালেও হ'ব। যদি আপোনালোকে কেঁচাকৈ পেষ্ট কৰি দিয়ে তেতিয়া অলপমান কিন্তু উতলাব, ভাজিব লাগিব। এনেকৈ পানী দি অলপমান উতলটো বেছি দেৰিলৈকে মানে উতলাব লাগিব, তেতিয়া কেঁচা ভাৱটো তেতিয়াহে যাব। এতিয়া আমি বিলাহী আৰু পিঁয়াজ ভাজি থৈছোঁ, গতিকে ইমান বেছি দেৰি নুতলালেও হ'ব। আকৌ কোফ্তাকেইটা দি অকণমান উতলাবলৈ আছেই। গেছটো মই এতিয়া একদম চিম কৰি দিছোঁ। তাৰপিছত মই ইয়াত কোফ্তাকেইটা দি দিওঁ। মই গোটেইকেইটা কোফ্তা দি দিলোঁ। কোফ্তাকেইটা এইদৰে লাহে লাহে আপোনালোকে গ্ৰেভিখিনিৰ লগত মিক্স কৰি দিব। এনেকৈ কৰি দিছোঁ মই। আজি বাৰু আপোনালোকে লক্ষ্য কৰিছেনে, মই যে এটা নতুন কেৰাহীত বনাই আছোঁ ব্যঞ্জনবিধ। আগৰ কেইদিনত মোৰ সাতাম পুৰুষীয়া কেৰাহীকেইটাত বনাই আছিলোঁ। আজি মই নতুন কেৰাহীত বনাইছোঁ। যি কি নহওক, সাতাম পুৰুষীয়া হ'লেও কেৰাহীকেইটা ক'লা হ'লেও সেইকেইটাই ইমান দিনে মোক ধুনীয়া ধুনীয়া আহাৰ খুৱাই আছিলে। তাতে মই আহাৰ বনাই আছিলোঁ আমাৰ। সেইকেইটা কেৰাহীও মোৰ বহুত মৰমৰ, গতিকে মাজে মাজে সেইকেইটাকো দেখাওঁ আপোনালোকৰ আগত। এয়া ভালকৈ আপোনালোকে মিলাই গেছটো চিমত কৰি অলপমান সময় ঢাকি দিব আপোনালোকে। বেছি সময় ঢাকিব নহয়, অলপ ভাপত থকাকৈ ঢাকি দিব। এনেদৰে মই 7 মিনিটমান চিমত ৰাখি ঢাকনি মাৰি অলপ গাপত ৰাখি দিছিলোঁ। চিমত ৰাখিব আপোনালোকে। তাৰপিছত এনেকৈ কম উতলিবলৈ দিব। 7 মিনিটমান হৈ গ'ল মোৰ সেইখিনি। তাৰপিছত আমি গৰম মছলাখিনি এড কৰি দিম। গৰম মছলাখিনি ঢালি দিছোঁ শেষত। লাহে লাহে লৰাই দিব। গ্ৰেভিখিনি ধুনীয়াকৈ মিলাই মিলাই দিব, তেতিয়া কোফ্তাকেইটাও ছফ্ট হ'ব। এয়া আমাৰ কোফ্তা হৈয়ে গৈছে, ৰেডি হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ এইখিনি ধনিয়া পাত দি গাৰ্নিছ কৰি দিম। এয়া আমাৰ ভেজ কোফ্তা ৰেডি হৈ গৈছে। মই ধনিয়া দি গাৰ্নিছ কৰি দিছোঁ। কাচকলৰ বাকলিৰ চাটনিখিনি বনাবলৈ লাগিব। সেই কাচকল বইল কৰিছিলোঁ যে তাৰ বাকলিখিনিয়ে, আৰু তিল ভাজি লৈ মই গুড়ি কৰি লৈছোঁ, আৰু বাদাম অলপমান লৈ লৈছোঁ বাকলি গুচাই। ভাজিৰে বাদামো ভজা হয়। আৰু কেঁচা জলকীয়া 3টা লৈছোঁ, আদা নহৰু অলপমান লৈছোঁ, আৰু দিব লাগিব আন্দাজত নিমখ, আৰু শেষত মিঠাতেল। এইখিনি ধুনীয়াকৈ গোটেই মিক্স কৰি মিক্সিত মাৰি ল'ম। তাৰপিছত আমাৰ চাটনিখন ৰেডি হৈ গ'ল। এয়া কাচকলৰ বাকলি চাটনিখিনিও ৰেডি হৈ গ'ল। এয়া চব ধুনীয়া দেখাইছে। আপোনালোকে এনেকৈ বনাই খাব, অতি সহজে সোনকালে হৈ যাব। আশা কৰোঁ আপোনালোকে আজিৰ ৰেচিপিটো ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিবচোন কেনেকুৱা পাইছে। আৰু মোৰ চেনেলটো একেবাৰে নতুন, প্লিজ 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 ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহোঁ। সদায় সুখত থাকিব, শান্তিত থাকিব আৰু হাঁহি থাকিব। বাই বাই।